Hello friends, welcome back to my YouTube channel Kumar Mithun Vlogs. প্ৰথমতে আপোনালোকক মাঘ বিহুৰ শুভেচ্ছা জনাইছো। সকলোৱে ভালে ভালে থাকক, সকলোৰে দিনবোৰ ভালে যাওক আৰু এই মাঘ বিহুত আমি বনোৱা সৰু এটা ভেলাঘৰ আপোনালোকক দেখুৱাম আৰু ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকক। থ্যাংক ইউ ফ্ৰেন্ডছ, চাই থাকক ভিডিঅ'টো। বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। এইয়া চাওক আমাৰ ভেলাঘৰত জুই লগাই দিলোঁ। এয়া ভেলাঘৰৰ জুই। আমি 2-3 দিন ইয়াতে খানা খালোঁ, ফূৰ্তি কৰিলোঁ, পাৰ্টি কৰিলোঁ, এনজয় কৰিলোঁ আৰু এয়া আমাৰ বহাগ বিহু উপলক্ষে এই ভেলাঘৰটো বনাইছিলোঁ আৰু এই ভেলাঘৰটোত জুই লগাই দিলোঁ। চাওক কি মজা লাগিছে, বহুত ধুনীয়া লাগিছে। চাওক এই ভেলাঘৰটো বনাবলৈ বহুত দিন সময় লাগিছে। সৰুকৈ বনাইছোঁ যদিও বহুত দিন সময় লাগিছে আৰু বহুত টাইম লাগিছে। ইয়াতে বহুতো খেৰো দিয়া হৈছে আৰু জুই লগাই দিয়াৰ পিছত চাওক 3-4 মিনিটতে চাফা হৈ যায় আছে। 2-3 মিনিটতে চাফা। চাওক এই ভেলাঘৰটো পুৰি শেষ হওঁ হৈছে। চাওক ৱাও, চাওক দেখাত কেনেকুৱা লাগিছে। বনোৱা সময়তো ভাল লাগে আৰু বনাবলৈ বহুত কষ্ট, বহুত কেইদিন লাগে আৰু পুৰি শেষ কৰি দিবলৈ মাত্ৰ অলপ সময় লাগে, 2-4 মিনিট 5 মিনিট। এইয়া চাওক ভেলাঘৰ আৰু ইফালে মন্দিৰখন বগা কালাৰ কৰা আছে, বহুত ধুনীয়া মন্দিৰ। এখন দেখুৱালোঁ আপোনালোকক আৰু ভিডিঅ'বোৰ চাই থাকক। আৰু এইয়া চাওক এই কলা কলা ধোঁৱা ওলাই আছে। পুৰি শেষেই হৈছে আৰু অলপমান আছে। এয়া ধোঁৱা ওলাই আছে, চাইছে? ধোঁৱা ওলাই আছে, কলা ধোঁৱা ওলাই আছে। কলা ধোঁৱা ওলাই আছে। চাওক এই কলা ধোঁৱা ওলাই আছে। এয়া কলা ধোঁৱা ওলাই আছে। চাওক পুৰি শেষেই হ'ব আৰু বেছি নাই, অলপ আছে। আপোনালোকেও বনাব সেনেকুৱা ভেলাঘৰ, বনালে ভাল লাগিব আৰু ভিডিঅ'বোৰ চাই থাকিব। চাওক এই ধোঁৱাবোৰ কিমান ওপৰলৈ উঠিছে। এতিয়া পুৰি শেষেই হ'ল আৰু বেছি নাই, অলপমান আছে। এইয়া চাওক পূৰা ছাই হৈ গ'ল। এতিয়া মই আপোনালোকক আকৌ এবাৰ ফাৰ্ষ্টৰখিনি দেখুৱাই দিওঁ। এয়া ভেলাঘৰ ফাৰ্ষ্টৰ পৰা অকণমান দেখুৱাই দিছোঁ। এই ভেলাঘৰটো এনেকৈ জুই জ্বলি এটা সময়ত পুৰি ছাই হৈ যাব। চাইছে? ভিডিঅ'বোৰ চাই থাকিব। নেক্সট ভিডিঅ'ত আকৌ আপোনালোকে দেখিব পাৰিব। এইয়া চাওক। থেংক ইউ ফ্ৰেণ্ডছ, ভিডিঅ'টো প্ৰথমৰ পৰা একেলগে চোৱাৰ বাবে সকলোকে ধন্যবাদ জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত আপোনালোকক ভেলাঘৰ দেখুৱালোঁ। ভিডিঅ'বোৰ চাই থাকক। নেক্সট ভিডিঅ'ত আকৌ লগ পাম। আজিলৈকে ইমানতে সামৰিছোঁ। বাই।